নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অইলেছ অসম ইউটিউব চেনেলৰ পৰিয়ালৰ তৰফৰ পৰা। বিগত প্ৰায় 9 মাহৰ পৰা আমি অইলেছ অসম ইউটিউব চেনেলত কণ্টিনিউৱাছলি ভিডিঅ' আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ আৰু বিশেষকৈ HSLC পাছ কৰা যিবিলাক ছাত্ৰ ছাত্ৰী বা HS পাছ কৰা যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে স্কুটিৰ ভিডিঅ' আমি আমাৰ চেনেলতে আপলোড কৰিছিলোঁ প্ৰথমতে, আৰু তাৰপিছত আমি মিছন বসুন্ধৰা 3.0 অসম চৰকাৰৰ এটা ৰেভিনিউৰ স্কিম বা ছাৰ্ভিচ বুলিও কওঁ, সেই বিষয়ে আমি ভিডিঅ' আপলোড কৰিছিলোঁ। যথেষ্ট সঁহাৰি জনাইছিলে আপোনালোক সকলোৱে, আৰু যোৱা 9 মাহৰ পৰা আৰম্ভ কৰি আজিলৈকে আপোনালোক সকলোকে ইমান সঁহাৰি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এপ্ৰক্স আমাৰ চেনেলত প্ৰায় 10 লাখৰ ওপৰত ভিউজ গ'ল। সকলোৱে আমাৰ ভিডিঅ'বিলাক চাইছিলে আৰু আমি 10,000 ছাবস্ক্ৰাইবাৰ পাবলৈ সক্ষম হৈছোঁ। আমাক সকলোৱে সহায় কৰিছে, ছাপোৰ্ট কৰিছে, যাৰ কাৰণে আমি 10,000 পৰিয়ালৰ এটা অংশ হিচাপে কাম কৰিব পাৰিছোঁ। নাজানো আমাৰ কামৰ ভিতৰত হয়তো অলপ ভুল বিভ্ৰান্তিও হ'ব পাৰে, তাৰ কাৰণে সকলোকে ৰিকুৱেষ্ট যে আপোনালোকে আমাৰ যিবিলাক ভুল আছে সেইবিলাক আমাক আঙুলিয়াই দিব, আমি যথেষ্ট ভাল পাম আৰু উন্নত কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু আমাৰ এই সৰু পৰিয়ালটোলৈ আপোনালোক সকলোৱে ইমান সহায় আৰু সঁহাৰি দিয়াৰ কাৰণে যথেষ্ট পৰিমাণে আপোনালোকে হেল্প কৰিছে আমাক, আৰু বহুতো আমি মনতে উৎসাহিত হৈছোঁ, উৎফুল্লিত হৈছোঁ আপোনালোকৰ এই যিখিনি মৰম আপোনালোক সকলোৰে সেইখিনিৰ ওপৰত। গতিকে আজিৰ এই শুভক্ষণত আমাৰ পৰিয়ালৰ 10,000 সদস্যৰ শুভক্ষণত আৰু আমাৰ ইউটিউব চেনেলৰ বাণিজ্যিক দিশত প্ৰথম পে'মেণ্ট আমি পাইছোঁ যোৱা এই মাহৰ 21 তাৰিখে। সেইটোও আপোনালোক সকলোকে এই ভিডিঅ'ৰ যোগেদি জনাব বিচাৰিছোঁ। সকলোকে অশেষ ধন্যবাদ। আপোনালোক সকলোৱে ছাপোৰ্ট কৰাৰ কাৰণে আমি এইখিনি পাবলৈ সক্ষম হৈছোঁ। সাময়িক পৰিমাণৰ এটা ধন আমি পাইছোঁ, যিখিনি দি পেলাই আমি আমাৰ এই সৰু পৰিয়ালটো চলাবৰ কাৰণে আৰু অলপ কিছু পৰিমাণৰ সা সঁজুলিৰ যিখিনি প্ৰয়োজন হয় সেইখিনি আমি কিনিম, বা আপোনালোক সকলোৰ কাৰণে উন্নত ভিডিঅ' বনাই দিবৰ কাৰণে চেষ্টা কৰিবৰ কাৰণে যিখিনি সঁজুলিৰ প্ৰয়োজন হয় সেইখিনি আমি ব্যৱহাৰ কৰিম এই পইচাখিনিৰে। গতিকে আজিৰ এই ভিডিঅ'টোতে আপোনালোক সকলোকে এটা উদ্দেশ্যৰে বনাব বিচাৰিছোঁ, যাতে আমাৰ এই পৰিয়ালটোলৈ আপোনালোক সকলোৱে ছাপোৰ্ট কৰিছে হেল্প কৰাৰ কাৰণে, আৰু আমি যিখিনি কৰিছোঁ বা আপোনালোকৰ সঁহাৰিৰ বিনিময়ত যিখিনি পাইছোঁ সেইখিনি আপোনালোক সকলো ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অইলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা, যাতে এনেধৰণৰ আপোনালোক সকলোৱে সহায় সহযোগিতা আমাক কৰি যাব, সেইটোৱে কামনা থাকিল এই ভিডিঅ'টোতে। ধন্যবাদ।